আমি যেটো মদ বন্ধ কৰোঁ আমাৰ ল'ৰা ছোৱালী কেনেকৈ বাচিব আমি পালিব নেকি এনেকৈ কৈছোঁ মানে মদ বন্ধ কৰিব আহিছোঁ আৰু ইয়াৰ মানুহবিলাক আমাক দম দিয়ে অসম চৰকাৰক জনাব খোজো আমাক সহায় দিব লাগে আৰু আমাক সহায় কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি গোটেই অসমখনক ড্ৰাগছ মুক্ত কৰিব পাৰে আমাৰ চুকে কোণে গাঁৱৰ যিখিনি চুলাই মদ আছে ৰম আছে সেইখিনি কিয় বন্ধ কৰিব নোৱাৰিব যিসকলে আমাক এই প্ৰতিবাদ হেৰি কৰিছে বোলে বন্ধ কৰিব নোৱাৰিব সেইসকলে আগুৱাই আহক আমাক সন্মুখত কওক কথাখিনি আমি বন্ধ কৰিব পাৰোঁ নে নোৱাৰোঁ আমি মহিলা জাগিছোঁ আমি জাগৰণ হৈছোঁ আমি বন্ধ কৰিমেই ব্যৱসায় বন্ধ কৰোঁ দুৰ্নীতি নচলিব দুৰ্নীতি নচলিব নমস্কাৰ স্বাগতম জনাইছোঁ প্ৰাগজ্যোতি স্কুল লাইফত মই ধনবীৰ এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ বিদ্যাপুৰ স্থিত ফুলকুমাৰী শিবিৰ আচলতে ইয়াতে জাকে জাকে মহিলা ওলাই অহা দেখা গৈছে প্ৰায় 3-4খন গাঁৱৰ পৰা মহিলা ওলাই অহা দেখা গৈছে আমি কেমেৰা পাৰ্চনক কিছু আজিৰ যি পৰিৱেশ দেখুৱাব আহ্বান জনাইছোঁ আচলতে এনেকৈয়ে মহিলা সমিতি ওলাই অহা দেখা গৈছে আৰু আমি কোনে জানিব চেষ্টা কৰিম কিহৰ কাৰণে এই জাকে জাকে মহিলা আজি আহি ইয়াতে ফুলকুমাৰী শিবিৰত হয় বাইদেউ কিহৰ কাৰণে আপোনালোকে আজি ওলাই আহিছে আমি চুলাই মদ বন্ধ কৰিবৰ কাৰণে ওলাই আহিছোঁ আজি এমাহ প্ৰায় হ'লেই আৰু আমি ওলাই আহিছোঁ মহিলা কিন্তু আজিলৈকে আমি কোনো বন্ধৰ হেৰি দেখা পোৱা নাই আজিও মানে চুকে কোণে মনে মনে বনাই আছে খাইয়ে আছে চাপ্লাই দি আছে ইফালে আমাৰ ল'ৰা ছোৱালীখিনিৰ পঢ়া শুনা নহয় ঘৰত গিৰিয়েকে খাই ঘৰত যে অত্যাচাৰ কৰে ঘৰ দুৱাৰ ভাঙাই তাৰপিছত যেতিয়া ল'ৰা ছোৱালী কিতাপ পঢ়িব লাগে তেতিয়া মানে ল'ৰা ছোৱালীখিনি পঢ়া শুনা নহয় আৰু উঠি অহা নৱজন্মখিনি যিখিনি প্ৰজন্ম আছে সেইখিনিক আমি ৰক্ষা কৰিবৰ কাৰণে আজি আমি সকলো মহিলাই ফুলকুমাৰী বামুণীটিলা নাকাৰগাঁও মহিলাই আমি ওলাই আহিছোঁ এইখন হৈছে আমাৰ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই যদি অসমখনক ড্ৰাগছ মুক্ত কৰিব পাৰে আমি আমাৰ নিজৰ গাঁওখন কিয় কৰিব নোৱাৰিম আমি সেইকাৰণে আজি সকলো মহিলাই জাগি উঠিছোঁ আৰু কৰিবই লাগিব বন্ধ চুলাই মদ চৰকাৰে আমাক সহায় কৰিব লাগে প্ৰশাসনৰ পৰাও আমাক সহায় লাগে ল'ৰা ছোৱালীক পালিব আমাৰ পৰিয়াল পালিব লাগিব মতাবিলাঙে বোলে কৈছে এনেকুৱা কৰি মইহে বিৰোধী হ'লোঁ আপুনি কেনেকৈ জানিলে যে আপুনি বিৰোধী বুলি এই যে কৈছে মানুহে এতিয়াই ক'ল বোলে ডাকবা গৈছোঁ চোৱাৰ কি যাব লাগে কৈ নাযাং মই আৰু কি মানুহ এনেকা মিটিং কৰে হেন কৰে এনেকা দুচি কৰে আমি যিটো মদ বন্ধ কৰোঁ আমাৰ ল'ৰা ছোৱালী কেনেকৈ বাচিব আমি পালিব নেকি এনেকা কৈছে বোলে এনেকা কৈছে বোলে তাই ক'ল বোলে আমি যে মদ বন্ধ কৰিম মদ বানোৱা বন্ধ কৰিলে ইয়াতে জনিবা এই পালিব নেকি আমাক ল'ৰা ছোৱালীবিলাক পৰিয়াল পালিব মদ বন্ধ কৰিলে এনেকৈ কৈছে বোলে এতিয়াতো কৈছে তাই সেইজন আপুনিজনে কি ক'ব বাইদেউ আপোনালোকে কিহৰ কাৰণে ওলাই আহিছে আমি মানে মদ বন্ধ কৰিব আহিছোঁ আৰু ইয়াৰ মানুহবিলাক আমাক দম দিয়ে লাল বিজনেছ কিয় বন্ধ কৰিব নোৱাৰে এনেকৈ কয় আজি চুলাই মদ বন্ধ কৰিছে কিন্তু লাল বন্ধ কিয় কৰিব নোৱাৰে এনেকৈ কৈ আৰু কি আমাক ধমকি দিছে আমি এতিয়া মানে লালখিনি কেনেকৈ বন্ধ কৰোঁ আমিতো আৰু প্ৰশাসনৰ আমাক সহায় লাগিব লাল বন্ধ কৰিব লগা হ'লে কাৰণ কিয় আমি চুলাইখিনি বন্ধ কৰিব পাৰিম মহিলাসকলে কিন্তু আমিতো লালখিনি বন্ধ কৰিব নোৱাৰিম কেইজনমান ল'ৰাই কৈছে আৰু কি এই ফুলকুমাৰীৰ ল'ৰাবিলাকে কৈছে পাৰিব নেকি ইয়াতে কি কৰিব বন্ধ কৰিব পাৰিব নেকি এনেকৈ আমাক ধমকি দিছে আপোনালোকে কিবা নাম চাম পায় নেকি নাম চামতো নাজানো কি ক'ব এতিয়া সিহঁতক কি ক'ব আমি সিহঁতৰ মানে ভাবি আছোঁ শাস্তি দিব লাগে যিবিলাক মানুহে আমাক মানে ধৰি লওক কি ধমকি মাৰিছে বা আমাক কি কৰিছে অপমান কৰিছে সেইবিলাক মানুহক আমি আৰু কি শাস্তি দিব খোজোঁ এতিয়া আমি আপোনালোকে অসম চৰকাৰক কি জনাব বিচাৰে আমি অসম চৰকাৰক জনাব খোজোঁ আমাক সহায় দিব লাগে আৰু আমাক সহায় কৰিব লাগে এতিয়া কাৰণে আমি আৰু কি অসম চৰকাৰক আমি আৰু কি কৈছোঁ আৰু কি আপোনালোকে চাই আছে এয়া মহিলাজাক ওলাই আহিছে আচলতে এইজাক মহিলা আজিৰ পৰা নহয় প্ৰায় 1 মাহ ধৰি ইহঁতে মদ গাঞ্জাৰ বিৰুদ্ধে যুঁজ দি আহিছে এইজাক মহিলা কিন্তু আমি কিছু পৰিমাণে আপোনালোকক জানিব অৰ্থাৎ প্ৰাগজ্যোতি স্কুল লাইফৰ দৰ্শকক দেখুৱাব চেষ্টা কৰিম আচলতে এইজাক মহিলা আজিৰে পৰা নহয় বিগত প্ৰায় 1 মাহ ধৰি 1 মাহ আগৰ পৰাই ইহঁতে
মদ গাঞ্জাৰ বিৰুদ্ধে যুঁজ দি আহিছে আৰু এইজাক মহিলা আপোনালোকক আমি অৰ্থাৎ কেমেৰা পাৰ্চনক পুনৰবাৰ দেখুৱাব আহ্বান জনাইছোঁ। এইজাক মহিলা আজি একমাহ ধৰি অৰ্থাৎ এমাহ ধৰি এনেকৈয়ে প্ৰতিবাদৰ লগতে মদ গাঞ্জাৰ বিৰুদ্ধে যুঁজ দি অহা দেখা গৈছে। আমি কেমেৰা পাৰ্চনক দেখুৱাব আহ্বান জনাইছোঁ পুনৰবাৰ। এইজাক মহিলা বৈতামাৰী, ফুলকুমাৰী শিবিৰ, তাৰে পিছত বিভিন্ন ঠাইৰ পৰা এইজাক মহিলা ওলাই আহি আজি এনেদৰে মদ গাঞ্জাৰ বিৰুদ্ধে যুঁজ দিয়া দেখা গৈছে। অসম চৰকাৰে পৰৱৰ্তী সময়ত কি ক'ব? বন্ধ কৰিব পাৰিবনে এইজাক মহিলাই এনেদৰে যি যুঁজ দি আহিছে এইজাক মহিলা? কিন্তু এইজাক মহিলাই সক্ষম হ'বনে, জয়ী হ'ব যি মদ গাঞ্জাৰ বিৰুদ্ধে যুঁজ দি আহিছে? এয়াই হ'ব পৰৱৰ্তী সময়ত